কিতাপত দেখিছনে মই তাইক কালিয়ে ক'লো এইবোৰ কিতাপ বহিবোৰ অটাই পেলাই বুলি এখন গোটেই মকাজল হৈছে চফা কৰিবি কি কৰি থাকে হয় এজনীয়ে আই ডালিমি কত মৰিবলৈ গ'ল বাৰু এজনী কত মৰিবলৈ গ'ল বাৰু একদম মাত মুত নাই যে এজনী মই হাসকে কৈছো দেই কামৰ পৰা মই উলিয়াহে দিম আৰু কেইদিনমানৰ পৰা চাই আছো তাই একদম ধুন পেছ কি চাবা বিধৰ কাপোৰ বিধৰ চেনেল লিপষ্টিক চুলি একেবাৰে যিক্ৰকম বানি বানি আহিছে कौन सा नौसा करता है यार मोरा आना कॉलेज वाला सते टीवी सा বুলি ভাবিছো পঢ়া হৈ গল তোৰ হে তো পৰীক্ষা নাই নহয় টিভি মুখত যে বহিবলৈ গলি তাই হে কাইলে কি পৰীক্ষা আছে তো বিজ্ঞান হয় না নহয় এ সব কইলো নহয় মই একদম গোটেই গাল মুখস্ত আছে কাইলে পৰীক্ষা মই ফালি দিম নহয় কথা কবলৈ আহিছা হে ফালি দিবি তাই কালি বিজ্ঞান ছাৰ লগ পাইছো হেয়া দোকানত লগ পাই পেলাই যিখনহে কথা কৈছে তোৰ বিষয়ে ইমান গাধ ইমান গৰু লৰা হে কি লিখি থৈ আহিছা পৰীক্ষাতে কি লিখি থৈ আহিছা কথা কবলৈ আহিছা কিতাপত বগে তই পিঠি ফালা আগতে তই কিতাপত বগে পঢ়িবলৈ শুনিবলৈ তাই একেবাৰে মনে নাই কি কৰি খাবি ডাঙৰ হয় এহেঁতৰ ঘৰ ল'ৰা ছোৱালীকেইটাৰ লগত থাকি হেভ লিখিয়া খাবলৈ ধৰিলে হেভ চেয়া ল'বলৈ ধৰিলে হে দেখিছ তাহাঁতৰ গতি দেখিছ নাই হে সেনেকেহে জুপুৰি বনাই থাকিবি ৰ নপঢ়িলে নুশুনিলে সব কথাতে তুমি তাহাঁতক কেলে টানিব লাগে যিকোনো কথা হওকচোন চিধা এটা মিকাক্ষী হাতত টানিবগে একদম গৈ পেলাই তুমি যে সঁচাকে দেই মুখে কথা ক'বলৈ আহিছে আনছ না ইয়াক একদম খালো পিঠিটো আজি কথা ক'বলৈ আহিছে মুখে কথা ক'বলৈ আহিছে ল'ৰা এই ফুটু এইটো বেয়া কথা নহয় মাক দেউতাকে কথা মুখে কথা কয় নেকি বা নকবি গম পাইছ নাই সেই নহয় পিছত ৰিমটটো ক'ত থলি ক মই কেনেকৈ জানো ৰিমটৰ কথা টিভি চাবলৈ যাবলৈ লৈছোহে তাৰমানে ৰাতিপুৱাৰ পৰা টিভি চাই নাই নি ভালে কৈছে হিন্দীত যে কয় पढ़ोगे लिखोगे तो बनोगे नवाब खेलोगे कूदोगे तो बनोगे खराब गम पाइছ ने किबा हिंदी बुझी पान हेते बुझि लबी ओय सब माने एकदम এটা পণ্ডিত উপদেশ দিবলে সব ৰেডি বেদা হেই নহয় বেদা আপোনালোকে কি তামোল চাবল নথৰা হল নেকি বাৰু বাৰীখনত যে ইমান তামোল গছ আছে পাৰিব আকৌ তামোল এটা খাব পৰা নাই ৰাতি পাপা কৈছে না চাহ কাপ খাই লৈ পেলাই একদম চুপত সেই তামোল এটা পাইছোগে পাই থব মই আকৌ তামোল নহ'লে নহয় একদম মানে গাত কি বুলি কয় জোৰে নাহে মোৰ তোক কথা এটা কৈছিলো নহয় কালি তামোল খাই খাবাত দে তোক যে কৈছিলো সেই দেখা মিক্সেপটো যে বোলো সেই চাফা কৰি দি কিতাপখিনি হ'লে মোৰ লগৰ কেইজনীমান আহিব বোলো পূজা হা তই চাফা নকৰিলি হয়তো আকৌ মনত আছে নক'বলৈ নাই আৰু কৰি দিম নহয় তোৰ কিন্তু মই কিছুদিনৰ পৰা গতিবিধি ভাল দেখা নাই দেই হা ঘৰটো নুমুচ ভালকৈ চাফা নকৰ ভালকৈ ভাতকেইটা নবনা কাঁহী বাতিকেইটা নোধোৱা মই এনেকৈ থাকিলে কিন্তু হেৰি এইটোক কাম কৰা হেৰিৰ পৰা এৰুৱাই দিম আকৌ দেই বেলেগ মানুহ থ'ম আপুনি কথাটো বুজা নাই মই মানে চাফা কৰি দিম ধৰক আজি যেতিয়া কৰি দিলোঁ পূজালৈকে আকৌ লেতেৰা হ'ব নাই সেইকাৰণে একে কোবতে কৰি দিম একে কোবতে চাফা হৈ থাকিব হয় নহয় আৰু আপোনাৰ লগৰকেইজনী যে আৰু আপোনালোকৰ ঘৰত পূজা পাণ্ডাল দিছে নেকি পূজা চাবলৈ যে আপোনালোকৰ ঘৰলৈ আহিব মোৰ ঘৰলৈ কোন নাহে তোৰ কোনো দৰকাৰ নাই নহয় তোক যিটো কৰিব কৈছে সেইটো কৰ হা কাঁহী বাতি একগাল পৰি আছে ধুগে যা সেইগাল ধুমগে একদম 1 ছেকেণ্ডত ধুই দিম নহয় সেই নহয় বাইদেউ আপুনি শাড়ীখন মোক দি দিয়া ভাল আছিলে সোনকালে পূজাৰ কাৰণে মানে এই ফলটো লগাব লাগিব আকৌ ব্লাউজ লাব লাগিব টাইম লাগিবতো আইও ইচ্ছা তাইও একেবাৰে বিধহে পিন্ধে দিম নহয় ইমান লৰালি হৈছে নে গড্ৰেজটো খুলি চাব লাগিব পুৰণা শাড়ী একদম নিপিন্ধা কিবা পুৰণা শাড়ী আছে নেকি আৰু যে হেৰি কৰিব এই মোৰ মানে দৰমহাটো দি দিব উইথ বোনাছ এই পূজা বুলি মানে সোনকালে দিলে মই বজাৰ সমাৰ অলপ কৰিব লাগে যেনেকৈ এইবোৰ আৰু ছোৱালী মানুহৰ কথা ন খাৰুৱে ক্লিপে কাণফুলিয়ে মণিয়ে মুকুটাই বহুতখিনি লাগে নহয় পূজা বুলি ক'লে সেই দেখি মানে সোনকালে দিলে ভাল বজাৰটো কৰি আহিমগৈ মানে ডালিমি পূজা বজাৰ মানে তই কৰাই নাই এবাৰ দাদা ক'ৰ পৰা কৰিম কওক আপোনালোকে দৰমহা দিলেহে মই বাইদেউক কৈছোঁ বোলো বনাছ দি দিয়ক মই সেই বজাৰটো কৰি ল'ম মোৰ কথাটো হয় আকৌ সোনকালে দি দিব লাগে নহয় আই হেৰি মাকো এক দি দিব লাগিছিলে দৰমহাকেইটা আকৌ আৰু কেইটকামান বেছিকৈ দি দিবা তাইক মনে থাকক হে আপুনি কিহৰ কেইটামান বেছিকৈ দিব লাগিছিলে ঐ তই যা পাছফালে কাপোৰকেইটা ধৰ দিম নহয় তোক দৰমহা হ'লে ইনো পাবি আমাৰ এজন নাই নহয় কালিৰ পৰা গম পাইছে নাই গোটেইখন বিচাৰিছোঁ গোটেই ৰাতিটো ৰৈছোঁ আমাৰজন নাই মানে কি ৱা কালিৰ পৰা সি নাই অহা ঘৰলৈ তই ক'ব পৰা নহয় এতিয়া কৈছোহি মোক ইবেলি নিচিনাকৈ পুলিচে ধৰিলে হপায় হেৰা মনে থাকাচোন তুমি মনে থাকা বাইদেউ কালি আকৌ মই কিন্তু দেখিছিলোঁ আকৌ দেই নৈ কিনাৰ ফালে গৈ থকা কিবা ঘটনা কৰিলে বুলি ভয় লাগি যাব ইনে মানুহটো একদম মন চন মাৰি আছে এই ৰ ধৈৰ্য নহবি ৰ সি মোৰ মতে কিবা সেই কামত সেই ফচি গ'ল হ'ব পাৰে আহিব মই পাছফালৰ পৰা মাতটো লগাইছোঁ নহয় মাতবোত নাই আকৌ কাৰোবাৰ ঘৰত গৈছে হপায় কাৰোবাৰ হেৰি খবৰ এটা কৰিব লাগিছিলে ৰচোন মই গাঁৱত সেই খবৰ এটা কওঁ নাই মই কালি গোটেইখন খবৰ ল'লোঁ ঘূৰাই খবৰ ল'লোঁ
কলি নাকান্দিবি ৰচোন বিচাৰ কুচা লগাম ইমান বেয়াকৈ নাভাবিচোন কথাবোৰ এতিয়া নাই সি সেনেকুৱা এটা কাম নকৰে সি সেনেকুৱা কাম কৰা মানুহ নহয় হয় দেই এই দাদা সেনেকুৱা নহয় বলকচোন থানাত খবৰ এটা কৰোঁগে মই অকলে মাইকী মানুহজনী কি কৰিম বাৰু কেনেকৈ যাব আকৌ নোৱাৰে নহয় সেইটো পাছবেলা আকৌ ডিউটি আছে সেই পাছবেলা ডিউটি আছে আকৌ আৰু এইবোৰ সেই কোৰ্ট কাছাৰীত এইবোৰ পুলিচৰ হেৰিয়াত মান যাব মানুহটোক 10 বেলিকৈ মাতিব সময় ক'ত তেখেতৰ আকৌ তই মানুহজনী গুচি যা ঘপককৈ কিবা গাড়ী এখন কৰি পেলাই সেই পুলিচত কৈ দিবি আৰু বুলি ৰাতিটো অহা নাই মানুহটো বুলি সেইভাগে এজেহাৰখন লিখাই দিলে হ'ল বাকী পুলিচে হেৰি কৰিব এখেতে কি কৰিবগৈ আকৌ তাত গৈ সেই মনে থকা বুলি কৈছে নাই তোমাক চব কথাত একদম পেপেককৈ মাত খা নামাতিলে তেখেতে মানে নহয় অকলেকে মানুহজনী কি কৰি ফুৰিব বাৰু কাইলৈ তোমাৰ এনেকুৱা বিপদ এটা হ'লে মানে কোনো যদি সহায় নকৰে কেনেকুৱা লাগিব মাইকী মানুহ হয় মাইকী মানুহৰ দুখ নুবুজে কেনেকুৱা মাইকী মানুহ এজনী বাইদেউ এই যাবলৈ দিয়ক আকৌ দাদাক লগত গৈ দিলে মানে সেই এজেহাৰখন লিখাই আহিব পাৰিব বাইদেউ অকলে কেনেকৈ যাব বাৰু কোনোদিন গৈ পোৱা নাই সেইবোৰ জেগাত মতা মানুহ এটা থাকিলে সাহস পাব তেওঁ চব তোক মাতি মাতিবলৈ কৈছে নি মাজত এনেকুৱা মানুহ ইমান এনেকুৱা হেৰি পেটকুলি স্বভাৱ আৰু ইমান বেয়া গেলা ভাৱ মনত লৈ পেলাই তুমি কেনেকৈ জীয়াই আছা হয় কাইলৈ তোমাৰ বিপদ এটা হওকচোন তেতিয়া কি কৰিবা তুমি মানুহে মানুহক সহায় কৰিব লাগে আৰু কোনে কৰিব পাহৰিলে হাত পায় এহেঁতি দুটা সৰু হৈ থাকোঁতে তুমি যে নৰিয়াত পৰিছিলা বিচনাৰ পৰা উঠিব নোৱাৰা হৈ গৈছিলা যে তেতিয়া কোনে আৰু তোমাৰ ল'ৰা ছোৱালীকেইটা খোৱালে পিন্ধালে ডাঙৰ কৰিলে তোমাৰ গো মুঠ পৰ্যন্ত ধোৱালে এজনী মানুহে মানুহ এনেকুৱা হ'ব নাপায় দেই ইমান মানে ইমান অগুণীও মানুহজনী কত কি কৰি দিলে এজনী মানুহে তোমাৰ কত কি কৰি দিলে একেবাৰে সেই বিচনাতে খোৱালে বোৱালে মানুহজনী ল'ৰা ছোৱালী দুইটাক ডাঙৰ কৰিলে সেই মানুহজনীকে তোমাৰ মিতিৰ কুটুম ঘৰৰ মানুহ কোন আহিছিলে কোনে চালেহি তোমাক সেইটো সময়ত মানে সদায় মনে থাকোঁ মই কথা নকওঁ বুলি একেবাৰে চলে পাইছে আৰু গলি বল সেই থানালৈ যাওঁ 24 ঘণ্টামান হৈ গ'ল নহয় মানুহটো নাই খবৰ এটা কৰি আহোচোন ক'ত কি কৰিলে ঠিকনা নাই নহয় এনে বাৰু মোৰ তাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে সি ইমান ঢিলা মানুহ নহয় সি এনেকুৱা কাম এটা কেতিয়াও কৰিব নাই আমি মনতে যিটো ভাবিছোঁ সেইটো যাতে নহয় আৰু দেই হে প্ৰভু বচাবা আৰু তাক সৎবুদ্ধি দিবা বল এই কলি এইবোৰ বুজাই লাভ নাই অগুণী মানুহ হয় এইবোৰ বিপদ আহিলেহে গম পাব এসময়ত তাই কি অৱস্থা আছিলে তাই পাহৰিছে এই গাঁওবোৰ আকৌ খবৰটো দি থৈ যাম একেবাৰে তেতিয়া বিচাৰ কুচা লগাব পাৰিব ইফালে সিফালে যাক য'ত পাতে ফোন কৰি কৈ দেচোন একদম মানে নিজৰ ইচ্ছা মতে যি মন গৈছে পাকঘৰত বনাইছে খাইছে কত কি খাইছে নিজৰ ল'ৰা ছোৱালীকো খুৱাইছে আমাৰ ল'ৰাৰ লগত ল'ৰা ছোৱালীক ল'ৰা খোৱাৰ লগতে তাহাঁতৰ দুটা ল'ৰা ছোৱালীকো খুৱাইছিলে মোৰ ঘৰতে সেইকেইদিন থাকিলে মেলিলে আৰু তাৰপিছতে গুমুট ধৰালে বুলি এতিয়া গোটেই গাঁওখনত সেই একদম মোক মানে হেৰি কৰি দিছে আৰু কৰিলে আৰু সেইটো সময়ত কৰিলে মই নকৰিছে বুলি কোৱা নাই নহয় সেইবিলাক গোটেই জীৱনৰ মই ভৰিত পৰি থাকিম নেকি এনেকৈ চাই থাকিম নেকি যা কাম কৰে আগফালে পাছফালে গোটেই চোতাল হাৰিবলৈ আছে চফাই ৰখি যা বাইদেউ 12টামান বাজিব হ'ল গম পাইছেনে এতিয়া চোতাল হাৰিবলৈ সময়ত হৈ আছে এতিয়া সেই ভাজিটা বনাই দিওঁ তাৰপিছত আকৌ সেই ফোন কৰি দিওঁ চবকে ফোন কৰি দিলেহে সেই খবৰটো ল'ব পাৰিব ইফালে সিফালে সেই সোনকালে বিচাৰি পালেহে দাদা ঘৰলৈ আহিব পাৰিব সোনকালে আপুনি গম পাইছেনে কথাটো নহ'লে মানুহটো আপোনাৰ সেই দাদাই গোটেই দিন ৰাতি বিচাৰি ফুৰিব ঘৰলৈ নাহিবই মানুহটো কাক ফোন কৰিবলৈ খবৰটো দি দে ফোনটো কৰি নহয় সেই ভেবেলা নম্বৰটোহে আছে এইটো চেগতে সেই ভেবেলা নম্বৰটোলৈ ফোন কৰি এই ঢকুৱাক খবৰটো দিবলৈ ক'বলৈ কৈ পেলাই ঢকুৱা নম্বৰটো লৈ ল'ব লাগিব সেই লাহে সেই নম্বৰটোলৈ গুড মৰ্ণিং মেছেজ একদম এই আফটাৰনুন মেছেজ এনেকৈ দি লাহে খবৰ হেৰিটো আৰু লাইনটো লগাব লাগিব মই